অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল অনুশীলনী 3.1ৰ প্ৰশ্ন নং 5, 6, 7, 8, 9 আজি এই ভিডিঅ'টোত আলোচনা কৰিম। এতিয়া চাওঁ আহা আমি প্ৰথমতে 5 নং প্ৰশ্ন। এটা সুষম বহুভুজৰ এটা বহিকোণৰ জোখ 30 ডিগ্ৰী হ'লে বহুভুজৰ বাহুৰ সংখ্যা কিমান? এতিয়া এই সমাধানটো আমি কেনেদৰে কৰিম চোৱা। বাহুৰ সংখ্যা উলিয়াবলৈ আমাৰ এটা সূত্ৰ আছে। আমি লিখি ল'ম প্ৰথমতে বাহুৰ সংখ্যা সমান বহিকোণৰ মুঠ সমষ্টি। বাহিৰৰ কোণকেইটাৰ যোগফল কিমান হয় আমি তাক এটা কোণৰ জোখে হৰণ কৰি দিব লাগিব। বহিকোণৰ সমষ্টি হৰণ এটা কোণৰ জোখ। সূত্ৰবিলাক তোমালোকে মুখস্থ কৰি ল'বা, তেতিয়া কৰিবলৈ সহজ হ'ব। বহিকোণৰ সমষ্টি প্ৰত্যেকটো বহুভুজৰ ক্ষেত্ৰতে 360 ডিগ্ৰী হয়। আশা কৰোঁ তোমালোকে আগৰ ভিডিঅ' চাইছিলা, তাত কোৱা হৈছিল 360 আৰু এটা কোণৰ জোখ আমাক 30 ডিগ্ৰী দিয়া আছিলে। গতিকে 0 0 কটাকটি আৰু 3 36ক 12 বাৰ যাব, 3 12 36। গতিকে বাহুৰ সংখ্যা কি হ'ব? 12টা। তাৰমানে 12টা বাহু হ'লে তাৰ এটা কোণৰ বাহিৰৰ জোখ 30 ডিগ্ৰী। 20টা বাহু বিশিষ্ট এটা সুষম বহুভুজৰ প্ৰতিটো বহিকোণৰ জোখ কিমান হ'ব? ইয়াত আমাৰ বাহু দি থোৱা আছে, বহিকোণৰ জোখ উলিয়াবলৈ দিছে। আমি সেইকাৰণে লিখি ল'ম কি প্ৰতিটো বহিকোণৰ সূত্ৰ একেকেইটাই আগৰ সূত্ৰটোতে আমি মুখস্থ কৰিও কৰিব পাৰোঁ বা দুই ধৰণে মুখস্থ কৰি ল'বা। প্ৰতিটো বহিকোণৰ জোখ ওপৰত একেটাই থাকিব। ওপৰত আমি যিটো লিখিছিলোঁ বহিকোণৰ সমষ্টি সেইটোকে লিখিম। বহিকোণৰ মুঠ সমষ্টি আৰু তলত হ'ব বাহুৰ সংখ্যা। আগতে চোৱা এডোখৰত বহিকোণৰ জোখ আছিলে, প্ৰতিটো বহিকোণৰ জোখ, তাৰ ঠাইত আমি বাহুৰ সংখ্যা লিখি দিব লাগিব। আৰু ওপৰত একেটাই আগৰ সূত্ৰটো যি আছিলে বহিকোণৰ মুঠ সমষ্টি। বহিকোণৰ মুঠ সমষ্টি সদায় একেই হয়, যিয়ে নহওক, লাগিলে ত্ৰিভুজ হওক চতুৰ্ভুজ হওক, হয়নে? 360 ডিগ্ৰীয়ে হ'ব। গতিকে আমি সেইটো কি লিখিম? তাৰ ঠাইত 360 ডিগ্ৰী লিখিম। আৰু বাহু কেইটা আছিল বুলি কৈছিলে প্ৰশ্নটোত? 20টা। 20ৰে হৰণ কৰি দিম, 0 0 কটাকটি যাব, 2 36ক 18 বাৰ যাব। গতিকে প্ৰতিটো বহিকোণৰ জোখ কিমান ডিগ্ৰী হ'ব? 18 ডিগ্ৰী যদি 20টা বাহু হয়। 7 নম্বৰটো কৈছে সুষম বহুভুজৰ অন্তঃকোণৰ জোখ দিয়া আছে, বহুভুজ কেইটাৰ বাহুৰ সংখ্যা উলিওৱা। অন্তঃকোণ দি থৈছে বা বহিকোণ নহয়, তেতিয়া আমি বাহু কেনেকৈ উলিয়াম চোৱা। প্ৰথমতে আমি ইয়াৰ আগতে এইটো চোৱা, এটা মই কি আঁকিছোঁ? চতুৰ্ভুজ আঁকিছোঁ। এই চতুৰ্ভুজটোৰ বহিকোণকেইটা বাহুকেইডাল বহাই দিলোঁ। তেতিয়া ইয়াত যিকেইটা বহিকোণ সৃষ্টি হৈছে এই বহিকোণকেইটাৰ যোগফল কিমান হয়? 360 ডিগ্ৰী হয়, হয়নে? আকৌ যদি আমি ত্ৰিভুজ এটা লওঁ, ত্ৰিভুজৰো যদি আমি বহিকোণ আঁকো, তেতিয়াও তাৰ সমষ্টি কিমান হয়? সদায় 360 ডিগ্ৰীয়ে হয়, হয়নে? কিন্তু অন্তঃকোণবোৰ আকৌ বেলেগ বেলেগ হয়। চতুৰ্ভুজটোৰ অন্তঃকোণৰ সমষ্টি ধৰা x, y, z আৰু w। ইয়াৰ অন্তঃকোণৰ জোখ মুঠ সমষ্টি কি? 360 ডিগ্ৰী। ত্ৰিভুজৰ ক্ষেত্ৰত আকৌ অন্তঃকোণ a, b, c যদি হয়, এইকেইটা যোগ কৰিলে আমি কিমান পাম? 180 ডিগ্ৰীহে পাম। আমাক প্ৰশ্নটোত কিন্তু কি হয় বহুভুজটো দি থোৱা নাই। সেইকাৰণে আমি কি কৰি ল'ম? প্ৰথমতে বহিকোণৰ উলিয়াই ল'ম, কাৰণ সকলোতে বহিকোণৰ একেটাই থাকে 360 ডিগ্ৰী। যদি আমাক দি থোৱা থাকিলহেঁতেন বহুভুজটোৰ নাম কি, তেতিয়া আমি কৰিব পাৰিলোহেঁতেন অন্তঃকোণৰ পৰাই। কিন্তু এতিয়া চোৱা 120 ডিগ্ৰীটোত কেইডাল বাহু আছে আমিতো গম নাপাওঁ, হয়নে? গতিকে আমি তাৰ উলিয়াবলৈ হ'লে কেনেকৈ কৰিব লাগিব চোৱা। এইটো যদি 120 ডিগ্ৰী অন্তঃকোণ হয়, তেতিয়াহ'লে ইয়াৰ বহিকোণটো কি হ'ব? ৰৈখিক জোৰৰ পৰা আমি উলিয়াব পাৰিম। 180ৰ পৰা 120টো বিয়োগ কৰি দিলে বহিকোণটো ওলাই যাব, হয়নে? 120 ডিগ্ৰী অন্তঃকোণ হ'লে আমি কি ক'ব পাৰোঁ? প্ৰতিটো বহিকোণ সমান 180ৰ পৰা 120টো আমি বিয়োগ কৰি দিব লাগিব। প্ৰতিটো বহিকোণ সমান 180 ডিগ্ৰী বিয়োগ 120 কিমান হ'ব? 60 ডিগ্ৰী হ'ব, নহয়নে? এইটো ৰৈখিক জোৰ, এডাল ৰেখা সৃষ্টি কৰিছে এই দুইটা কোণে। গতিকে কাৰণটো লিখি দিবা ৰৈখিক জোৰ। ডিগ্ৰী। এতিয়া প্ৰতিটো বহিকোণ 60 ডিগ্ৰী পালোঁ যেতিয়া বাহুৰ সংখ্যা আমি ধুনীয়াকৈ উলিয়াব পাৰিম। আগতে কৰি অহা সূত্ৰ মতে সেইটোও 60 ডিগ্ৰী, গতিকে এইটোও এটা 60 ডিগ্ৰী কোণে হ'ব। তেনেকৈ মুঠ কেইডাল বাহু আছে আমি উলিয়াই পেলাব লাগিব। বাহুৰ সংখ্যা সূত্ৰটো আগৰ 1 নম্বৰ যেনেকৈ আমি কৰি আহিছিলোঁ, বাহুৰ সংখ্যা সমান ওপৰত বহিকোণৰ মুঠ সমষ্টি
আৰু তলত আমি কি লিখিম প্ৰতিটো বহীকোণৰ মাপ লিখিম প্ৰতিটো বহীকোণৰ মাপ বা জোখ বহীকোণৰ মাপ এতিয়া বহীকোণৰ সমষ্টি কিমান হয় 360 ডিগ্ৰী হ'ব আৰু তাক আমি 60 ডিগ্ৰীটোৱে বহীকোণৰ মাপ আমি কি পালো 60 ডিগ্ৰী পালো 0 0 কথা কটি যাব 6 6 গুণ 36 হ'ব গতিকে বাহুৰ সংখ্যা কেইটা হয় 6টা যদি অন্তঃকোণ 120 ডিগ্ৰী হয় তাৰপিছত 2 নম্বৰটো দিছে 144 ডিগ্ৰী একে আগৰটো গতে প্ৰতিটো বহীকোণ কিমান হ'ব আমি উলিয়াই ল'ম 180 পৰা 144 টো বিয়োগ কৰি দিম এটোৱে বাহিৰৰ কোণ হৈ যাব 180 ডিগ্ৰী বিয়োগ 144 ডিগ্ৰী 180 পৰা 144 বিয়োগ কৰিলে আমি কিমান পাম 10 4 গল থাকিল 6 আৰু এফালে 7 থাকিলে 3 মানে 36 ডিগ্ৰী পালো বাহিৰৰ কোণ প্ৰতিটোতে কিমান ডিগ্ৰী কৈ থাকিব 36 ডিগ্ৰী থাকিব গতিকে বাহুৰ সংখ্যা সমান বহীকোণৰ সমষ্টি আৰু তলত হ'ব প্ৰতিটো বহীকোণৰ মাপ বহীকোণৰ সমষ্টি সদায় কি হয় 360 ডিগ্ৰী আৰু প্ৰতিটো বহীকোণৰ মাপ 36 ডিগ্ৰী গতিকে 36 এ 360 কেইবাৰ যাব 10 বাৰ যাব হয়নে বাহুৰ সংখ্যা সমান 10টা তাৰ মানে 10টা যেতিয়া বাহু থাকে তাৰ প্ৰতিটো অন্তঃকোণৰ মাপ 144 ডিগ্ৰী হয় 156 ডিগ্ৰী হলে প্ৰতিটো বহীকোণৰ মাপ 180 পৰা 156 বিয়োগ কৰিলে কিমান পাম আমি 24 ডিগ্ৰী পাম আকৌ ইয়াৰ পৰা আমি বাহুৰ সংখ্যা সহজে উলিয়াই ল'ব পাৰিম বহীকোণৰ সমষ্টি ঠাইত 360 ডিগ্ৰী প্ৰতিটো বহীকোণৰ মাপৰ ঠাইত কি পাতিম আমি 24 ডিগ্ৰী তাৰ পাছতে কথা কটি কৰিব পাৰিম আমি সোৱা 2 এ যাব 24ক 2 12 24 হ'ব আকৌ 2 এ 36ক 2 18 36 আৰু শূন্যটো আকৌ 2 এ যাব 2 6 গুণ 12 2 9 গুণ 18 আৰু 0 6 আকৌ 2 এ গ'ল এবাৰ 3 এ কৰিলো 3 2 গুণ 6 3 30 গুণ 90 2 এ 30ক 15 বাৰ গ'ল কটা কৰি হৰণ নকৰি এনেদৰে আমি কটা কটি কৰি উলিয়াব পাৰো বা তোমালোকে হৰণ সহজ পালে হৰণো কৰিব পাৰিবা গতিকে বাহুৰ সংখ্যাটো আমি কি পালো 15টা হ'ব 156 ডিগ্ৰী হলে তাত বাহু কেইটা থাকিব 15টা 135 ডিগ্ৰী হলে প্ৰতিটো বহীকোণৰ মাপ সমান 180 পৰা 135 টো বিয়োগ কৰি দিম অংকখিনি একেই হয় তোমালোকে মাত্ৰ সূত্ৰবিলাক মনত ৰাখিবা বহীকোণৰ মাপ উলিয়াবলৈ আমি কি কৰিব লাগে অন্তঃকোণটো 180 পৰা বিয়োগ কৰি দিব লাগে বাহুৰ সংখ্যা উলিয়াবলৈ 360 এটা কোণৰ মাপে হৰণ কৰি দিব লাগে 360 হৰণ কৰি দিম কিহে এটা কোণৰ মাপ চোৱা 45 ডিগ্ৰী আছিলে আকৌ কটা কটি কৰিব পাৰিম 5 ৰে যাব 5 9 গুণ 45 5 72 গুণ 360 হ'ব আকৌ 9 এ 72ক 8 বাৰ যাব 9 8 গুণ 72 হ'ল গতিকে বাহুৰ সংখ্যা কেইটা হৈ গ'ল 8টা তাৰ পাছতে 5 নম্বৰ দিছিলে 165 ডিগ্ৰী 180 পৰা 165 বিয়োগ কৰি লবা বহীকোণটো আমি পাই যাম গতিকে বহীকোণটো কি হ'ব 15 ডিগ্ৰী হ'ব হয়নে 15 ডিগ্ৰী পালো গতিকে এতিয়া আমি বাহুৰ সংখ্যা উলিয়াব পাৰিম বাহুৰ সংখ্যা সমান বহীকোণৰ সমষ্টি বহীকোণৰ মাপে হৰণ কৰি দিম 360 বহীকোণ কি পালো 15 ডিগ্ৰী পালো 15 ৰে আমি হৰণ কৰি দিম 5 3 গুণ 15 5 72 গুণ 360 তাৰ পাছত আকৌ 3 এ যাব 3 2 গুণ 6 1 24 হ'ল হয়নে গতিকে বাহুৰ সংখ্যা কেইটা হ'ব 24টা এই পৰৱৰ্তী প্ৰশ্ন চাওঁ আহা কি কৈছে আমাক বহুভুজৰ বাহুৰ সংখ্যা দি থৈছে অন্তঃকোণৰ সমষ্টি উলিয়াবলৈ দিছে আমি প্ৰথমতে এইবিলাকৰ ওপৰত আলোচনা কৰিছিলো আগৰ ভিডিঅ'সমূহ তোমালোকে চাব পাৰিবা বাহুৰ সংখ্যা দিয়া থাকিলে অন্তঃকোণৰ সমষ্টি কি হয় যদি nটা বাহুৰ অন্তঃকোণৰ সমষ্টি উলিয়াবলৈ দিয়া সূত্ৰটো কি আছিল বাৰু nৰ পৰা 2 বিয়োগ কৰি পূৰণ 180 ডিগ্ৰী মনত আছে নে তোমালোকৰ nটা বাহুৰ বহুভুজৰ অন্তঃকোণৰ সমষ্টি সমান n - 2 * 180 তোমালোকক উদাহৰণ লৈ পেলাই কৰি দেখাইছিলো আগৰ ভিডিঅ'সমূহ চাবা যোনে চোৱা নাই 1 নম্বৰটোত আমাক কেইটা বাহু দি থৈছিলে 12টা গতিকে আমি কি সূত্ৰটো পাতি লম সূত্ৰটো পাতি অন্তঃকোণৰ সমষ্টি সমান n - 2 * 180 n মানে ইয়াত কি দি থৈছে 12 দি থৈছে n - 2 * 180 n ৰ ঠাইত আমি 12 পাতি দিব লাগিব 12 বিয়োগ 2 n মানে 12 আছিল 12 বিয়োগ
2 তাক 180 ৰে পূৰণ কৰি দিম 12 ৰ পৰা 2 বিয়োগ কৰি লবা প্ৰথমতে কিমান হ'ব 10 10 ৰ লগত 180 পূৰণ মানে শূন্য দুটা আহিলে 1800 হৈ যাব 1800 ডিগ্ৰী নহয় নে তাৰ পাছত 2 নম্বৰটোত আমাক দিছিলে 14টা বাহু এতেকে অন্তঃকোণৰ সমষ্টি সমান সূত্ৰ একেটাই অকল আমি মানগিটা বেলেগ বেলেগ বহাব লাগিব আগৰটোত 12 বহাইছিলো এতিয়াটোত আমি কি বহাম 14 বহাব লাগিব n - 2 মানে n মানে 14 14 বিয়োগ 2 পূৰণ 180 14 ৰ পৰা 2 বিয়োগ কৰি দিলে আমি কি পাম 12 পাম পূৰণ 180 এতিয়া সহজকে আমি কৰিবলে 18 পাতি 12 লগত পূৰণ কৰিব পাৰো 12 পূৰণ 18 8 2 16 6 উকলিব 1 8 গুণ 8 8 1 9 1 2 গুণ 2 1 গুণ 1 এইটা যোগ কৰি দিব লাগিব 216 আৰু যেহেতু 180 আছিলে শূন্য এটা বহাই দিলে হ'ব 2160 2160 ডিগ্ৰী হ'ব 14টা বাহু থাকিলে তাৰ পিছত দিছে 20টা বাহু থাকিলে অন্তঃকোণৰ সমষ্টি কিমান হ'ব মানে 20টা বাহু থকা সুষম বহুভুজ এটাৰ যোগফল অন্তঃকোণগিটা যোগ কৰিলে আমি কিমান পাম অন্তঃকোণৰ সমষ্টি সমান n - 2 * 180 n মানে 20 আছিল 20 ৰ পৰা 2 বিয়োগ কৰি দিব লাগিব তাৰ লগত 180 টো পূৰণ কৰি দিব লাগিব 18 হ'ব 18 পূৰণ 180 18 পূৰণ কৰি লম আমি সহজ হ'ব তেতিয়া 180 পাতি লোৱাতকৈ কাৰণ শূন্যটো পিছত বহাই দিলেও হয় 8 8 গুণ 64 4 6 উকলিব 8 গুণ 8 6 8 14 হ'ল 1 8 গুণ 8 হ'ব 1 গুণ 1 হ'ব তাৰ পিছত 4 8 4 12 ৰ 2 1 2 1 3 324 পালো আৰু শূন্য এটা বহি যাব মানে 3240 ডিগ্ৰী হ'ব তাৰ পাছতত আমাক 4 নম্বৰটোত দিছিলে 24টা বাহু থকা গতিকে 24টা বাহু থাকিলে কি হ'ব 8 4 নম্বৰটো আছিলে 24 অন্তঃকোণৰ সমষ্টি সমান n - 2 * 180 24 বিয়োগ 2 পূৰণ 180 22 হ'ব 22 পূৰণ 180 22 18 পূৰণ কৰি লম 18 তলত 22 টো পাতি কৰিবলৈ সহজ হ'ব 2 18 36 হয় আকৌ পিছৰ বাৰটো 36 এ বহাব লাগিব 6 4 9 3 396 আৰু 0 এটা লিখিব লাগিব 396 0 3960 তাৰ পিছতটো দিছিলে আমাৰ 25টা বাহু হলে কি হ'ব অন্তঃকোণৰ সমষ্টি n - 2 * 180 n ৰ ঠাইত 25 বিয়োগ 2 পূৰণ 180 25 ৰ পৰা 23 হ'ব 23 পূৰণ 180 তাৰ পিছতে একে আমি কি কৰিম 18 লগত 23 টো পূৰণ কৰি দিলে 3 8 গুণ 24 4 উকলিব 2 3 4 5 54 হ'ল 2 8 গুণ 18 গুণ 36 হ'ব পাতি দিলে আমি কি পালো 414 আৰু শূন্য এটা বহাই দিলে হ'ব 4140 আশা কৰো সকলোৱে বুজি পাইছা একো টান নহয় তোমালোকে মাত্ৰ সূত্ৰটো পাতি কৰি গলে হ'ল তাৰ পিছত 9 নম্বৰ উক্তিবোৰ সঁচা নে মিছা যুক্তি সহকাৰে লিখিবলৈ কৈছে সুষম বহুভুজৰ প্ৰতিটো বহিকোণৰ জোখ 25 ডিগ্ৰী হ'ব নোৱাৰে বুলি কৈছে এটো সঁচা হ'ব কিয় সঁচা হ'ব আমি চাও আহা প্ৰতিটো বহিকোণৰ জোখ 25 ডিগ্ৰী হলে বাহুৰ সংখ্যা কি হ'ব 360 25 এ হৰণ কৰি দিলে 5 5 গুণ 25 5 72 গুণ 360 তাৰ পিছতে 5 এ 72 হৰণ কৰি চালে চোৱা গোটা সংখ্যা নোলায় বাকি থাকি যায় 5 গুণ 5 7 ৰ 5 গল থাকিল 2 2 5 4 গুণ 20 2 এটা বাকি থাকি যাব নহয় না আৰু বাহুৰ সংখ্যা সদায় গোটা ওলাব লাগিব 14 সমষ্টি 5 ভাগৰ 2 ভগ্নাংশত ওলালে নহব যেহেতু ভগ্নাংশত ওলালে চোৱা হেতু মুকলিকে থাকি যাব ভগ্নাংশত ওলোৱা বহুভুজ কেতিয়াও নাথাকে 3টা 4টা 5টা তেনেদৰেহে থাকে বাহুৰ সংখ্যা 3.5টা থাকিব পাৰিব জানো নোৱাৰে গতিকে ইয়াতো আমি কি পালো 14 সমষ্টি 5 ভাগৰ 2 পাইছিলো যি কাৰণটো লিখি দিম কি বাহুৰ সংখ্যা অখণ্ড নহয় অখণ্ড সংখ্যা সদায় ওলাব লাগিব হয়নে 3 4 5 6 বিয়োগত ওলালেও নহব গতিকে প্ৰতিটো বহিকোণ
25 ডিগ্ৰী হ'ব নোৱাৰে। তাৰপিছত আমাক 2 নম্বৰটো কি কৈছিলে চাওঁ আহা। 9ৰ 2 নম্বৰটো এটা সুষম বহুভুজৰ প্ৰতিটো অন্তঃকোণৰ জোখ 1 ডিগ্ৰী হ'ব পাৰে। 1 ডিগ্ৰী হ'ব পাৰিব নোৱাৰে। এতিয়া চোৱা 1 ডিগ্ৰী যদি অন্তঃকোণ হয় বহিকোণটো কিমান হ'ব? প্ৰতিটো অন্তঃকোণ 1 ডিগ্ৰী হ'লে প্ৰতিটো বহিকোণ সমান 180 ৰ পৰা 1 ডিগ্ৰীটো মাইনাছ কৰি দিলে আমি কিমান পাম? 179 ডিগ্ৰী পাম। 179 হ'ল। এটা যদি 179 হয় 360 হ'বলৈ হ'লে কেইটা বাহু আছে আমি উলিয়াই ল'ব পাৰিম। এতিয়া 360ক 179 সম্পূৰ্ণৰূপে হৰণ কেতিয়াও নাযায়। ইয়াতো আমি কি পাম? ভগ্নাংশতহে উত্তৰটো পাম, হয়নে? এইটো ধনাত্মক অখণ্ড সংখ্যা যিহেতু নহয়, বাহুৰ সংখ্যা অখণ্ড সংখ্যা। ইয়াত তোমালোকে ধনাত্মকটো লগাই দিবা কাৰণ বিয়োগত থাকিলেও বাহুৰ সংখ্যা নহ'ব। ধনাত্মক অখণ্ড সংখ্যা যিহেতু নহয় গতিকে এইটো আমাক কি হ'ব? মিছা হ'ব। থাকিব পাৰে বুলি কৈছিলে গতিকে সেইটো মিছা হ'ব। তাৰপিছত দিছে এটা সুষম বহুভুজৰ আটাইতকৈ ডাঙৰ বহিকোণটো 90 ডিগ্ৰী। সুষম বহুভুজৰ আটাইতকৈ ডাঙৰ তাৰমানে 90 ডিগ্ৰীতকৈ আৰু বহিকোণ ডাঙৰ নাথাকে বুলি কৈছে। ইয়াত চোৱা উদাহৰণ এটা লৈছোঁ। বাহুৰ সংখ্যা কম হ'লে বহিকোণৰ সংখ্যা বেছি হয়। বাহু যিমানে কমি আহিব সিমানে বহিকোণৰ মাপটো বাঢ়ি বাঢ়ি গৈ থাকে। মই উদাহৰণ হিচাপে তোমালোকক ইয়াত দেখাই দিম, উদাহৰণ এটা চাই ল'বা। এইটো চোৱা ত্ৰিভুজ লৈছোঁ। ত্ৰিভুজটো কি হয়? এটা 3ডাল বাহু থকা হয়। ইয়াৰ বহিকোণৰ মাপকেইটা কি হ'ব? যদি সুষম আমি সমবাহু ত্ৰিভুজটা লওঁ প্ৰত্যেকটো বাহু জোখ কোণ বাহু সমান হ'লে তাৰ বহিকোণকেইটা সমান সমান হ'ব। এতিয়া 360 হ'বলৈ হ'লে 3ৰে আমি হৰণ কৰি দিলে কিমান পাম? 120 ডিগ্ৰী পাম। মানে এটাত 120 ডিগ্ৰী কৈ থাকিব। এতিয়া চোৱা চতুৰ্ভুজ এটা লৈছোঁ। বাহুৰ সংখ্যা বঢ়াই দিলোঁ যেনিবা। তেতিয়া বাহুৰ সংখ্যা যেতিয়া বাঢ়ি গ'ল তেতিয়া তাৰ অন্তঃকোণৰ মাপবোৰ কি হ'ব? বহিকোণৰ মাপ কি হ'ব চোৱা। 360 এইটো এটা বৰ্গৰ বহিকোণৰ মাপটো কি হ'ব? 90 ডিগ্ৰী হ'ব। আটাইতকৈ ডাঙৰটো আমাৰ 120 ডিগ্ৰী বুলি কৈছিলে। বাহু বাঢ়ি গ'লত তাৰ মাপটো কমি গ'ল গতিকে এইটো মিছা হয়। 90 ডিগ্ৰী নহয়, আটাইতকৈ ডাঙৰ বহিকোণটো কি? 120 ডিগ্ৰীহে হয়। এটা সুষম বহুভুজৰ আটাইতকৈ ডাঙৰ অন্তঃকোণটো 180 ডিগ্ৰী। এইটো সম্ভৱ হ'ব জানো? যদি অন্তঃকোণতে 180 ডিগ্ৰী থাকে তেতিয়াহ'লে ভিতৰতে যদি 180 ডিগ্ৰী থাকে আমি জানো যে 180 ডিগ্ৰীয়ে সৰল কোণ গঠন কৰে, হয়নে? বা এডাল ৰেখাৰ ওপৰত থাকে। এতিয়া এটা বহুভুজ ল'লে তাৰ বাহিৰৰ ফালেও কোণ থাকে, ভিতৰৰ ফালেও কোণ থাকে। এই অন্তঃকোণটোৱে যদি 180 ডিগ্ৰী হয় বাহিৰতো 0 ডিগ্ৰী হৈ যাবচোন। সেইটো সম্ভৱ হ'ব জানো? 0 ডিগ্ৰী হ'ব পাৰে জানো? 0 ডিগ্ৰী মানে তাত কোণেই নাথাকা হৈ যাব। গতিকে এইটো সম্ভৱ নহয়। যদি আটাইতকৈ ডাঙৰ অন্তঃকোণটো 180 ডিগ্ৰী হয় তেন্তে বহিকোণ 0 ডিগ্ৰী হ'ব। যিটো সম্ভৱ বহিকোণ 0 ডিগ্ৰী হ'ব, যিটো সম্ভৱ নহয়। গতিকে এইটো আমাৰ কি হ'ব? মিছা হ'ব। আমাক হ'ব পাৰে বুলি কৈছিলে গতিকে এইটো শুদ্ধ নহয়। তাৰপিছত কৈছে এটা সুষম বহুভুজৰ আটাইতকৈ সৰু অন্তঃকোণটো 60 ডিগ্ৰী। ইয়াৰ বাবেও উদাহৰণ লৈ পেলাই তোমালোকক মই কৰি দেখাইছোঁ। ভালদৰে মন কৰা আৰু এতিয়ালৈকে শিকাখিনি তোমালোকে বহীত টুকি ল'বা সকলোৱে। 5 নম্বৰটো দিছে চোৱা। কৈছে প্ৰথম মই ইয়াত এটা ত্ৰিভুজ লৈছোঁ। ত্ৰিভুজৰ আৰু এটা বৰ্গ লৈছোঁ কাৰণ সুষম বুলি কৈছে যিহেতু প্ৰতিটো কোণ সমান হ'ব লাগিব, প্ৰতিডাল বাহু সমান হ'ব লাগিব। গতিকে এইটো এটা কি হ'ব? বৰ্গ হ'ব। প্ৰতিটো কোণ কি হৈ যাব? তাৰ 90 ডিগ্ৰী হ'ব। আৰু যেতিয়া ত্ৰিভুজ হয় তেতিয়া তাৰ প্ৰতিটো কোণ কিমান হয়? সমবাহু ত্ৰিভুজ এইটো এটা। প্ৰতিটো কোণ সমান আৰু প্ৰতিডাল বাহু সমান, সুষম যিহেতু গতিকে ইয়াৰ প্ৰতিটো কোণ কি হৈ যাব? 60 ডিগ্ৰী হ'ব কাৰণ 180 ডিগ্ৰী হ'ব লাগে। 60 তিনিটা যোগ কৰিলে 180 ডিগ্ৰী হ'ব। গতিকে ইয়াত চোৱা এতিয়া যেতিয়া বাহু আটাইতকৈ কমি গ'ল, যিহেতু ত্ৰিভুজৰ বহিকোণে আমি পাই আহিছিলোঁ আগৰটো যে ত্ৰিভুজৰ বহিকোণে আটাইতকৈ ডাঙৰ, গতিকে ইয়াৰ অন্তঃকোণে আটাইতকৈ সৰু হ'ব। আৰু ইয়াতকেতো আৰু ত্ৰিভুজতকৈ সৰু কোনো বহুভুজ আমি নাপাওঁ। দুডালে গঠন কেতিয়াও নহয়।
এইটো সঁচা হ'ব। আটাইতকৈ সৰু অন্তঃকোণ সদায় কি হ'ব 60